মানুহ খাব পৰা ভাত অকলে খাই যায় চেহেৰাটো চাওক হেল্ল' নমস্কাৰ সকলোকে মই ডায়মণ্ড মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এতিয়া সময় হ'ল দিনৰ 11টা আমি ৰাতিপুৱা ধুনীয়াকৈ আহি পালো এতিয়া 11টা বাজিছে তো কথাটো হ'ল যেহেতুকে মাঘৰ বিহু আছিলে তাতে মঙ্গলবাৰো পৰিছিলে বহুত মানুহে খায় বহুত মানুহে নাখায় তো আজি মাঘৰ বিহুৰ পিছত গোটেইখিনি আকৌ গোট খাইছে গোট খালে কি হ'ব সবে কি কৈছে মানে খোৱা প্ৰগ্ৰাম পাতিছে যে বোলে মাঘৰ বিহুটো সবে লগে ভাগে খাব নাপালো লগ বন্ধুখিনিয়ে আজি খাওঁ কসম বিশ্বাস কৰক 22-23টা মানুহৰ কাৰণে খানা বনিছে একেলগত 22-23টাৰ কাৰণে বনিছে তাৰমান সৰু বাচন আপোনাৰ 3খনমান গাড়ী পা গুটাই পিনি বনোৱা হৈছে বিৰাট ধুনীয়া খানা বনিছে খাসি আহিছে মাছ আহিছে একদম মজা আজি ভোজটো একচুৱেল ভোজটো আমাৰ আজিহে বনিছে মই আপোনালোকক আগৰটো ভিডিঅ'ত কথা দিছিলো যে যদি আপোনালোকে মোক কমেন্ট কৰি জনায় যদি মই সুপাৰৰ ডিটেইলছৰ বিষয়ত ভিডিঅ' বনাও কেনেকুৱা হ'ব কি হ'ব তো আপোনালোকে বহুতে মোক সাজেষ্ট কৰিলে যে বনোৱাটো ভাল হ'ব তো মই সেইকাৰণে ভাবিছো আজিৰ পৰা ষ্টাৰ্ট কৰো যেহেতুকে মই নিজে চলাই থকা এয়াৰবাছখনৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হ'ব তো মই সেইকাৰণে থুলমূলকে এটা ভিডিঅ' বনাই দিছো আপোনালোকে ভিডিঅ'টো চাওক আৰু কি হৈছে কেনেকুৱা হৈছে মোক আকৌ সাজেষ্ট কৰিব যদি মই এনেকে বনাইলে হ'ব তেতিয়াহ'লে মই এনেকে বনাম আৰু যদি এনেকে বনালে নহয় তেতিয়াহ'লে মই ইয়াতকে অলপ ভালকে বনাবলৈ চেষ্টা কৰিম যেহেতুকে মই এয়াৰবাছ চলাওঁ তো সেইকাৰণে মই ফাৰ্ষ্টত আজি এয়াৰবাছৰ পৰা ষ্টাৰ্ট কৰিম আৰু আপোনালোকে যদি এইটো ভিডিঅ' চাই পিনি অকমান হ'লেও ভাল পায় তেতিয়াহ'লে মোক আকৌ আপোনালোকে সাজেষ্ট কৰিব কমেন্ট কৰিব যে মই নেক্সট কোনখন সুপাৰৰ ওপৰত ভিডিঅ' বনাব লাগে এনেতো মই বনামেই বাৰু গোটেইখিনি সুপাৰৰ কাৰণে যে ধৰক আজি এখন বনালো কাইলৈ সেইখন বনাই এনেকে বনামেই কিন্তু আপোনালোকে যদি মোক সাজেষ্ট কৰে যে নহয় বোলে এখন বনাব লাগে মই ক্ৰমান্বয়ে তেনেকে বনাই যাম আপোনালোকে যেনেকে মোক কৈ যাব মই তেনেকে বনাই যাম আমাৰ এয়াৰবাছ চলি আছে বৰ্তমান 4খন দুখন এফালে থাকে দুখন হেফালে থাকে এতিয়া মই বুজাই দিছো কেনেকে বহুতে জানে আৰু বহুতে নাজানে নজনাবিলাকৰ কাৰণে একচুৱেলি এই ভিডিঅ'টো যিবিলাকে ধৰক নাজানে ৰেড বাছত কেনেকে চাব লাগে তো ৰেড বাছত চাব নজনা মানুহবিলাকৰ কাৰণে সুবিধা হ'ব তো বৰ্তমান আমি দুখন গাড়ী আজি গুৱাহাটীত আছো আৰু দুখন গাড়ী আজি আছে সিফালে মানে আমাৰ উজন এখন আছে ৰয়িঙত আৰু এখন আছে আপোনালোকৰ তেজুত ৰয়িঙত থকাখন নন এচি আৰু তেজুত থকাখন এচি সেম এনেকে গুৱাহাটীত যিখন আছে সেইখনো এচি আৰু নন এচি আমি চলোৱাখন হৈছে নন এচি ইয়াত এচি নাই আৰু যিখন আছে তেজুলে যায় সেইখন হৈছে এচি এতিয়া কথা হ'ল টাইমৰ কথা গুৱাহাটীৰ পৰা মই টাইমৰ কথাটো কৈ দিছো গুৱাহাটীৰ পৰা আমাৰ এচিখন যায় 5টা বজাত আৰু আমাৰ নন এচিখন যায় 6টা বজাত আৰু এচিখন যায় তেজুলে নন এচিখন যায় ৰয়িঙলে আকৌ বহুত মানুহ কনফিউজ হৈ থাকে যে খানাপাৰাৰ পৰা গাড়ীখন কিমান সময়ত লায় যেটো আমাৰ খানাপাৰা ষ্টপেজ তাৰ পৰা কিমান টাইমত তো যিখন গাড়ী ইয়াৰ পৰা 5টা বজাত যায় সেইখন গাড়ী আধা ঘণ্টাৰ ভিতৰত খানাপাৰা পায় মানে 5:30 আৰু আমি যাওঁ 6টা বজাত আমি গৈ পিনি 6:30 বজাত খানাপাৰা পাওঁ খানাপাৰা 10-15 মিনিট মান সময় মানুহজনে পিক আপ কৰি আমি ওলাই যাওঁ আমাৰ এয়াৰবাছ কেইখন পৰাপক্ষত 49 আৰু 15 নম্বৰ বেট লাগে সদায় যে মানে আমাৰ ইভিনিং যেতিয়া গাড়ীখন ওলাই যাব সময় হয় তেতিয়া মানুহবিলাক কনফিউজ থাকে গাড়ীখন ক'ত থাকে বুলি তো আপোনালোকে সদায় মনত ৰাখিব আমাৰ এয়াৰবাছ 49 আৰু 50 থাকে এতিয়া হ'ল হোটেল আৰু হোটেল টাইমিং আমি এইফালৰ পৰা গুৱাহাটীৰ পৰা যেতিয়া যাওঁ গুৱাহাটীৰ পৰা যাওঁতেনে আমি হোটেল পাওঁগে ঠিক ধৰক 10:30 বজাত আৰু যিখন আমাৰ ফাৰ্ষ্ট টাইম গাড়ী মানে 5টা বজাত যোৱাখন সেইখন পাইগে আপোনাৰ 10টা মান বজাত আমি আধা ঘণ্টামান দেৰিকে পাওঁ হেতি আধা ঘণ্টামান জলদি পায় আৰু হোটেল আমি ৰখাও জখলাবন্ধা ৰাজধানী হোটেলত ঠিক তেনেকে একে ধৰণে আমি সিফালৰ পৰা যেতিয়া আহো তেতিয়া আমি ৰখো শিৱসাগৰ হোটেল আৰু শিৱসাগৰ হোটেল আমি পাই যাওঁ 10টা 10:30 ভিতৰত দুইখন গাড়ী সেম টাইম আধা ঘণ্টা আগ পিছ আৰু তিনচুকীয়াৰ পৰা আমি যেতিয়া ওলাও তিনচুকীয়াৰ টাইমটো হ'ল আমাৰ এচিখন ওলাই 7টা বজাত আৰু আমি নন এচিখন ওলাও 7:30 বজাত আৰু আমাৰ এয়াৰবাছ বুকিঙৰ কাৰণে কন্টেক্ট ডিটেইলছটো মই ডেসক্ৰিপচনত ধুনীয়াকৈ লগাই দিম নাম্বাৰ কেইটা মই ধুনীয়াকৈ দি দিম আপোনালোকে তাৰ পৰা লৈ পিনে কন্টেক্ট কৰিব পাৰিব এই ভিডিঅ'টো মই অকল শৰ্টকে বনাই দিছো যে আপোনালোকে খালি মই এই কথাটো ক'ব যে ভিডিঅ'টো মই ইমানখিনিকে বনালে হ'ব নে আৰু ডিটেইলিঙত বনাব যদি কয় বোলে মই ইয়াতকে আৰু ডিটেইলিঙত বনাবলৈ মই ইয়াতকে আৰু ডিটেইলিঙত বনাই যদি কয় নহয় বোলে ইমানখিনিকে কৰিলেও হৈ যায় আমি বুজি পাই গৈছো ভালকে তো মই ইমানখিনিকে গোটেই সুপাৰবিলাকৰ কাৰণে বনাই ধৰক আজি আমাৰখনৰ কাৰণে বনালো কাইলৈ অন্য এখন সুপাৰৰ কাৰণে বনাম কাইলৈ অন্য মানে অসমত যিমান জিলা আছে য'ৰলৈকে যায় মই গোটেই সুপাৰৰ বিষয়ে মই বনাই দিম খালি ইমানকে বনালে হ'ব নে ইয়াতকে আৰু ডিটেইলছত বনাব লাগিব যদি আৰু কিবা জানিবলৈ মন যায় মোক কমেন্টত জনাব যে আৰু এইটো বিষয়টো জনাব মই সেইটো বিষয়টো মই বনাই যিখন সুপাৰৰ কমেন্ট সবতকে বেছি আহিব মই নেক্সট সেইখন সুপাৰতে বনাম এতিয়া যাওঁ ডাইৰেক্ট ভাত বনোৱা জায়গাত মানে ভাত হৈ গ'ল ভাত বনোৱা জায়গালৈ আজি ভাত বনিছে 22 জন মানুহৰ কাৰণে টোটেল মানে 22 জনকে বেছি আছে কিন্তু মানে এতিয়ালৈকে বৰ্তমানলৈকে 22 জন মেম্বাৰ হৈছে তো একদম সেই মাথাৰ পৰা লগাই আহিছে চক এনেকে কৰি লগাই আহিছে এইফালে আমাৰ বগা বহি আছে এইফালে আমাৰ পাপুদা এইফালে আমাৰ ভাগিনদা এইফালে আমাৰ হিৰো তাৰ প্ৰথমে মাছ ওলাইছে এতিয়া মাছ এনেকে মাছ লাহে লাহে ওলাই আছে ইয়াত আছে খাচী মই দেখাই আছো ৰ'ব হা এইয়া চক ইয়াত আছে খাচী দেখিছে নাই একদম পুৰা সম্পূৰ্ণ এক চৰুটো কিন্তু দেখিবলৈ মোবাইলত সৰু দেখাইছো ডাঙৰ চৰু দেই এক চৰু পুৰা খাচী এয়া সম্পূৰ্ণ মাছ পাপুদা মাছ কিমান আছে কেজি 3.5 কেজি 3.5 কেজি মাছ 3.5 কিলো মাছ 3.5 কিলো মাছ
3.5 কেজি মাছ 3.5 কেজি মাংস মানে টোটেল 7 কেজি টোটেল আজি 7 কেজি আজি হেৰি হৈছে যিহেতুকে মানে আমাৰ গোটেই লগৰবিলাক সব ঘৰলৈ গৈছিলে তো মাঘৰ বিহু বুলি কোনো খাবলৈ নাপালে সেইকাৰণে ঘূৰি অহা পিনি মানে আজি মানে প্লেনিংটো কৰিছে মাছৰ সাইজ দেখিছে কি ধুনীয়া ইয়াত মানে কনজুচি কৰা নাই মানে একদম পুৰা ডবল পিচ আৰু এটাকে ভাতটো ধুনীয়াকৈ উলিয়াই লৈছে এতিয়া গোটেইখিনি মিলি মজাকৈ পাৰ্টিটো কৰা হ'ব মাঘৰ বিহু স্পেচিয়েল পাপুদা কি কয় মাঘৰ বিহু হয় না স্পেচিয়েল এই পাপুদা যোৱাটো ব্লগত কৈছিলে নহয় আপোনালোকে দেখিছিলে না 22 জন মানুহৰ কাৰণে খানা বনোৱা হৈছিলে 22 জন ভাগ কৰা হৈছিলে এই মানুহজনক চক বুধন দাক 22টা মানুহে খাই খতম চক কাঁহী বাতি ধুই মেলি শেষ এইফালে কাঁহী বাতি এইফালে আকাশ দা এইফালে গুচি গ'ল পাপুদা এইফালে গুচি গ'ল এই একশ ইটো বাৰু এতিয়া আহিছে আমাৰ ফুকনে বাৰু এতিয়া দেৰিকৈ আহি খাইছে এই মানুহটোক চক অথনিপা খাই আছে কমচে কম মানে যিটো 22টা মানুহ খোৱাৰ পিছত ভাতটো বাচিছিলে মানে বহুত আৰু 2টা মানে খাব পৰা ভাত আছিলে 2টা 3টা মানুহ খাব পৰা ভাত অকলে খাইছে চেহেৰাটো চক 3টা মানুহ খাব পৰা ভাত অকল খাইছে মাছ আছে দেখিছে নাই এক্সট্ৰাকে লোকৰ পৰা মাছো লৈ লৈছে চক মাছ এইবাৰ মাংস খাই মেলি খতম ভিডিঅ চাই কেনে পালে জনাব ভাল পালো জনাব বেয়া পালো জনাব কিন্তু নিশ্চয় কিবা এটা জনাব তেনেহ'লে আজিলৈ ইমানে পুনৰ লগ পাম টাটা বাই বাই